একেবাৰে ভোক লাগি থকা বিলাকে হাত ডাঙক যিবিলাকৰ লাগা নাই নালাগে লাগিছে আচ্ছা মোৰো লাগিছে এটা খোৱা ব্যৱস্থা আছে নে নাই ঠিক আছে সবৰে ভোক লাগিছে এইকাৰণে মই বেছি নকওঁ অলপ কম কৰি কম যাতে আমি সকলোৱে ঘৰত গৈ ভাত পানী খাব পাৰো অতুললৈ ভাত পানী ব্যৱস্থা কৰিছে নেকি অলপ কৰিছে ঠিক আছে অলপ অতুললৈ কৰা বুলি কৈছে যি নহওক আপোনালোক সকলোকে এনেকে লগ পাই খুব ভাল লাগিছে সকলোকে মই ধন্যবাদ আৰু নমস্কাৰ জনাইছো আজি আমাৰ ভাৰতবৰ্ষৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস এই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনাখনেই আমি বোকাখাতত প্ৰায় 56 কোটি টকা খৰচ কৰি এটা ইন্টিগ্ৰেটেড হ্যান্ডলুম ডেভেলপমেন্ট সেন্টাৰ এটা কৰিব খুজিছো য'ত নেকি মানুহে আমাৰ বোৱনীসকলে কাপোৰ বৈ থাকিব কাপোৰ কালাৰ কৰিব পলুৰ পৰা তেওঁলোকে সূতা কাটিব এই গোটেইবিলাক বিক্ৰী কৰিবৰ কাৰণে খুব ধুনীয়া এটা বিপণন কেন্দ্ৰ থাকিব আৰু কাজিৰঙালৈকে অহা দেশী বিদেশী পৰ্যটকসকলে ভাবিব যে নৰেন্দ্ৰ মোদীয়ে লৈ থকা গামোচাখন অসমীয়া ডেকা লৰাই লৈ থকা গামোচাখন এনেদৰে উৎপন্ন হয় আজিৰ দিনটোত মই এই সুন্দৰ অনুষ্ঠানটোৰ বাবে বোকাখাতবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো আজি আমাৰ মাজত কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া উপস্থিত আছে হস্ততাঁত মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছে অজন্তা বাইদেউ আছে কেশৱ মহন্ত ডাঙৰীয়া আছে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন আছে কাৰ্বি আলঙৰ সিএম তুলিৰাম ৰংহাং ডাঙৰীয়া আছে দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী আমাৰ সকলোৰে আদৰৰ বিধায়ক মিনাল শইকীয়া সৰু পথাৰৰ বিশ্বজিৎ ফুকন আমাৰ জিলা পৰিষদৰ অধ্যক্ষা হেলিনা পেগু আৰু আমাৰ চৰকাৰী বিষয়া আটাইবোৰ ইয়াত উপস্থিত আছে মই সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো অলপ আগতে মই বোকাখাতৰ ষ্টেডিয়াম চাব গৈছিলো 10 কোটি টকাৰে আমি এখন ষ্টেডিয়াম নিৰ্মাণ কৰিছো ষ্টেডিয়াম নিৰ্মাণ হওঁতে উমা চেত্ৰী যে বোকাখাতত জন্ম হ'ব খেলিব মই গম পোৱা নাছিলো সেইকাৰণে 10 কোটি টকা দিছিলো আজি ষ্টেডিয়ামখন একেবাৰে ধুনীয়া কৰি বনাই ল'বৰ কাৰণে মই আজিৰ সভাতে 50 কোটি টকা ঘোষণা কৰিছো তাৰ মানে আৰু আমি 40 কোটি টকা দিম ক্ৰিকেট ষ্টেডিয়াম ফুটবল ষ্টেডিয়াম অলপ আগতে উমাই মোক কৈছে যে ক্ৰিকেটৰ হেলিপেড বনাই থকাৰ কাৰণে ক্ৰিকেট খেলাত অসুবিধা হৈছে মই ইঞ্জিনিয়াৰ কৈছো কালিয়ে হেলিপেড ভাঙি দিব লাগে তাত একেবাৰে ক্ৰিকেট ফিল্ড বনাই দিব লাগে অতুল বৰা ডাঙৰীয়া আমাৰ ভেটেনাৰী মিনিষ্টাৰ তেওঁ ইয়াতে খুব ধুনীয়া ভেটেনাৰী হস্পিটাল এখন কৰিব খুজিছে য'ত মানুহৰ দৰে সিটি স্ক্যান থাকে মেচিন থাকে আল্ট্ৰাসাউণ্ড থাকে পোহনীয়া জন্তু আৰু কাজিৰঙাৰ আমি জন্তুৰ চিকিৎসাৰ বাবে আমি ব্যৱস্থা ল'ব পাৰো তাতো প্ৰায় আমি 10 কোটি টকা খৰচ কৰিম আৰু আজি এই বোকাখাততে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই মিছন ইন্দ্ৰধনুষ তাৰ মানে সৰু ল'ৰা ছোৱালী বিলাকক কোভিডৰ সময়ত বহুত আমাৰ শিশুৱে ভ্যাকচিন ল'ব নোৱাৰা কাৰণে আমাৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ বাঢ়িছে তাৰ কাৰণে স্পেচিয়েল প্ৰগ্ৰাম এটা মিছন ইন্দ্ৰধনুষ আমি ইয়াতে আজি আৰম্ভ কৰিছো আপোনালোকে ঘৰৰ যাতে বাচ্চা বিলাকক সকলোকে ইমিউনাইজেশ্যন কৰে প্ৰতিষেধক কৰে বোকাখাতত মই বহু দিনৰ পৰা ভাবি আছিলো যে এটা অতি উন্নত মানদণ্ডৰ পৰিদৰ্শন বাংলো আমাক লাগে বৰ্তমানৰ পৰিদৰ্শন বাংলাটো আমি ভাঙি দি 18 মাহৰ ভিতৰত এটা খুব ধুনীয়া পৰিদৰ্শন বাংলা আমি ইয়াতে বনাব খুজিছো তাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিছো অতুল বৰা ডাঙৰীয়াই মোক কৈ আছে
বহুদিনৰ পৰা তেখেতৰ মনত এটা ইচ্ছা আছিলে যে বোকাখাটত কিবা আমাৰ চৰকাৰে এটা ভাল আঁচনি ল'ব লাগে। আমি অকণমান চিন্তা কৰি আছোঁ যে কেনেকৈ পৰ্যটকসকলৰ লগত খাপ খুৱাই বোকাখাটত এটা সমগ্ৰ বিশ্বৰে চকু আবদ্ধ থকা এটা আমি অনুষ্ঠান কৰিব পাৰোঁ। আলাপ আলোচনা চলি আছে। মই আপোনালোকক ভাল খবৰ এটা সোনকালে দিম। কেইটামান দিন আপোনালোকে ধৈৰ্য ধৰক। শ্ৰদ্ধাৰ ৰাইজ, আজি বোকাখাটৰ বাবে আৰু অসমবাসীৰ বাবে উমা চেত্ৰীয়ে ভাৰতীয় ক্ৰিকেট দলত খেলিবলৈ পাই গৌৰৱ কঢ়িয়াই আনিছে। আজিলৈকে ভাৰতৰ সিনিয়ৰ ক্ৰিকেটত মেন বা ওমেন ক'তো আমাৰ অসমীয়া খেলুৱে খেলিব পৰা নাছিল। উমা চেত্ৰীক মই আজি অসমবাসীৰ হৈ অভিনন্দন জনাইছোঁ আৰু তেখেতৰ সুযোগ্য পিতৃ লোক বাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীকো মই ৰাজ্যবাসীৰ হৈ শ্ৰদ্ধা জনাইছোঁ। আজিৰ সভাতে মই উমা চেত্ৰীৰ বাবে অসমবাসী ৰাইজৰ হৈ 10 লাখ টকাৰ এটা উপহাৰো মই ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বোকাখাটৰ এক ডাঙৰ ঐতিহ্য আছে। বোকাখাট বুলি ক'লে কাজিৰঙা মনলৈ আহে, কিন্তু কাজিৰঙাৰ উপৰিও নুমলীগড়, দেওপাহাৰ, কাকগোসানী থান, বাবা থান, লাথৌগড় আদিয়ে এই বোকাখাট মহকুমাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। আমাৰ ইয়াতে বহু বেছি পৰ্যটনৰ সুযোগ আছে। গোলাঘাট জিলাই 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্টত জৈৱিক চাহ উৎপাদনৰ বাবেও তেওঁলোকে কাম হাতত লৈছে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে কেইটামান দিন আগতে আমাৰ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিছিল যে আমাৰ গোলাঘাট জিলাৰ সকলো ৰাইজে অগৰ গছ তেওঁলোকে ৰুৱে, কিন্তু অগৰ গছৰ পৰা যিমান লাভ নহয়, যদি ঘৰত তেওঁলোকে প্ৰচেছিং কৰিব নোৱাৰে, কুটিৰ উদ্যোগ নিৰ্মাণ কৰিব নোৱাৰে। কেইদিনমান আগতে আমাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এতিয়া আমি এই আগৰ উদ্যোগৰ লগত জড়িত ক্ষুদ্ৰ উদ্যোগো আমি এই গোলাঘাট জিলাত চৰকাৰৰ বিশেষ অনুমতি নোলোৱাকৈ আমি আৰম্ভ কৰিব পাৰিম। ই আমাৰ গোলাঘাট জিলাৰ বিশেষকৈ ইয়াৰ অগৰ গছক লৈ জড়িত উদ্যোগসমূহক গঢ়ি তোলাত সহায় কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই বক্তব্যৰ আৰম্ভণিতে কৈছোঁ যে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। হস্ততাঁতৰ লগত অসমৰ সম্পৰ্ক বহুদিনীয়া পুৰণি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ বৰপেটাৰ তাঁতিকুচিত 120 হাত দীঘল আৰু 60 হাত বহল বৃন্দাবনী বস্ত্ৰ বুই উলিয়াইছিল। মোৰ সৌভাগ্য হৈছিল লণ্ডনৰ মিউজিয়ামত এই বৃন্দাবনী বস্ত্ৰ চোৱাৰ। এই বৃন্দাবনী বস্ত্ৰ চালে মনত এনেকুৱা এটা অদ্ভুত আনন্দৰ সৃষ্টি হয়, গৌৰৱ হয় যে অসমৰ মাটিতে এনেকুৱা শিপিনী আছিলে যোনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাৰ্গদৰ্শনত এনে সুন্দৰ বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিব পাৰিছিল। আজি আমাৰ অসমৰ বস্ত্ৰতাঁত শিল্পটোক আগুৱাই লৈ যোৱাৰ লগে লগে আমি বস্ত্ৰতাঁতৰ লগত জড়িত আটাইকে সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। আজি আমি অসম চৰকাৰে দুটা ডাঙৰ সিদ্ধান্ত যোৱা বছৰ লৈছিলে, যাৰ আজি উপকাৰ অসমৰ শিপিনীসকলে লাভ কৰি আছে। এটা হ'ল যে আমাৰ গামোচাখনক নকল কৰি ভাৰতৰ বিভিন্ন স্থানত পাৱাৰলুমত গামোচা বৈছিলে আৰু অসমলৈ বিক্ৰীৰ বাবে আহিছিলে। অসম চৰকাৰে যোৱা বছৰ স্পষ্ট সিদ্ধান্ত দিছিলে যে অসমত বাহিৰৰ পৰা গামোচা আহিব নোৱাৰিব, অসমৰ গামোচা আমাৰ শিপিনীয়ে নিৰ্মাণ কৰিব। যোৱা বছৰ বহাগ বিহুৰ সময়ত আমাৰ গামোচা উদ্যোগটো যথেষ্ট বৃদ্ধি পাইছিলে। বহুত শিপিনীয়ে গামোচা বিক্ৰী কৰি উপাৰ্জন কৰিছিলে।
তাৰ পিছত এইবাৰ আমি সিদ্ধান্ত লৈছিলো যে মেখেলা চাদৰ আৰু আমাৰ আৰণাই আউচাই পহু মুক্সা পাজাৰ এইবিলাক সামগ্ৰীও আমাৰ বাহিৰত উৎপাদন হ'ব নোৱাৰে মেখেলা চাদৰো আমি অসমতে উৎপাদন কৰিম আৰু অসমৰ শিপিনীয়ে তাক উৎপাদন কৰিব অৰ্থাৎ এতিয়া গামোচা আৰু মেখেলা চাদৰৰ এখন বৃহৎ বজাৰ আমাৰ শিপিনীসকলৰ বাবে আমি সৃষ্টি কৰিব পাৰিছো মই শিপিনীসকলক আহ্বান জনাম যে আপোনালোকে গামোচা আৰু মেখেলা চাদৰ উৎপাদন কৰক যথেষ্ট ডাঙৰ এখন বজাৰ আছে সেই বজাৰ এতিয়া আমাৰ বাবে আমি মুকলি কৰিছো ইয়াৰ উপৰিও আমাৰ মন্ত্ৰী উৰ্খাওগৰা ব্ৰহ্ম ডাঙৰীয়াই কৈছে যে যিসকলে গামোচা উৎপাদন কৰি নিজে গামোচা বিক্ৰী কৰিব নোৱাৰে তেওঁলোকক আমি তেওঁলোকৰ গামোচা চৰকাৰে কিনি লৈ আমি শিপিনীক যেনেকৈ আমি ধান কিনো তেনেকৈ আমি গামোচাও আমি কিনি আমি শিপিনীসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছো আৰু তাৰ কাৰণে আমি 100 কোটি টকাৰে ইতিমধ্যে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰা আৰম্ভ কৰিছো মই ভাবো যে আমাৰ চাদৰ আৰু মেখেলা চাদৰ আৰু গামোচাৰ বজাৰ কলিকতা বিহাৰৰ পৰা এতিয়া আহিব নোৱাৰিব অসমতে আমি উৎপাদন কৰিম অসমতে বিক্ৰী কৰিম তাৰ লগত গামোচা পাজেৰ আৰণাই আদি ৰাজ্যৰ শিপিনীসকলৰ পৰা চৰকাৰে কিনি লোৱা ব্যৱস্থা দিয়ে আমাৰ অসমক শিপিনীসকলক অৰ্থনৈতিক নিৰাপত্তা দিয়াত যথেষ্ট সহায় কৰিব আজি আমি কাজিৰঙাত আৰম্ভ কৰিব খোজা 56 কোটি টকা ব্যয়ৰ এই সংহত হস্ততাঁত যি আমাৰ অভিজ্ঞতা হ'ব ইও আমাক যথেষ্টখিনি আগুৱাই লৈ যাব গোলাঘাট জিলাতে প্ৰায় 67,000 শিপিনী আছে এই সকলো শিপিনীয়ে আমাৰ চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ উপকাৰ ল'ব পাৰিব আৰু উপকৃত হ'ব পাৰিব শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকক একেলগে লগ পাই আমাৰ চৰকাৰে হাতত লোৱা কেতবোৰ আঁচনিৰ বিষয়েও মই আপোনালোকক জনাব খুজিছো আপোনালোকে জানে কেইদিনমানৰ পৰা শুনি আছে যে কাজিৰঙাত আমি 32 কিলোমিটাৰৰ এখন ফ্লাইঅভাৰ এলিভেটেড কৰিডৰ এটা বনাবৰ বাবে আমি প্ৰচেষ্টা চলাই আছো আৰু মই ভাবো যে এই আঁচনি আমি সোনকালে ভূতললৈ আমি নমাই আনিব পাৰিম তাৰ লগে লগে আমি আৰু এটা ডাঙৰ আঁচনিৰ কাম হাতত লৈছো গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ পৰা গহপুৰলৈকে আমি ব্ৰহ্মপুত্ৰৰ পানীৰ তলেদি 4,000 কোটি টকা খৰচ কৰি এটা সুৰংগ নিৰ্মাণ কৰিব খুজিছো য'ত আমি দলঙেদি যাব নালাগে আমি পানীৰ মাজেদি আপোনালোকে সিনেমাত দেখা পায় তেনেকুৱা এটা টানেল আমি কমাৰ গাঁও আৰু গহপুৰক সংযোগী কৰি বনাব খুজিছো ইতিমধ্যে তাৰ নিবিদা আদি ভাৰত চৰকাৰে আৰম্ভ কৰিছে ডিপিআৰ প্ৰস্তুত কৰাৰ কাৰণে আৰু খুব সোনকালে এই আঁচনিৰ কাম আমি হাতত ল'ব পাৰিম মই ৰাজ্যৰ সৰ্বসাধাৰণ লোকৰ বাবে আমি হাতত লোৱা 4টা আঁচনিৰ কথা মই আপোনালোকক উল্লেখ কৰিব খুজিছো প্ৰথমতে আপোনালোকে মোক ইয়াতে হাত দাঙক যে আপোনালোকৰ ৰেচন কাৰ্ড কিমান মানুহৰ ঘৰত আছে কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে আচ্ছা থাকা বিলাকে হাত নামাওক নাথকা বিলাকে হাত দাঙক কিমান মানুহৰ ৰেচন কাৰ্ড নাই অহা কেইদিনমানৰ ভিতৰত আমাৰ যিমান মানুহৰ ৰেচন কাৰ্ড নাই খুব বেছি দুমাহৰ ভিতৰত যিমান পৰিয়ালত আমি ৰেচন কাৰ্ড নাই আমি সকলোকে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম মই ৰেচন কাৰ্ড দিয়াত কিয় ইমান গুৰুত্ব দিছো আগতে ৰেচন কাৰ্ডত আমি অকল বিনামূলীয়া চাউল পাইছিলো এতিয়াও আমি বিনামূলীয়া চাউল পাই থাকিম
কিন্তু এইবাৰ আমি ৰেচন কাৰ্ডৰ লগত আৰু এটা সুবিধা দিছো সেইটো হল যে যিসকলে ৰেচন কাৰ্ড থাকিব তেওঁলোকে নিৰ্দিষ্ট হস্পিটাল মেডিকেল কলেজ আদিত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা পাব আৰু সেইটোকে আমি নাম দিছো প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান আঁচনি মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনি কাৰ্ড আমি আপোনালোকক দিম কিন্তু কাৰ্ড নোপোৱালৈকে অকল মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালে চাউলটো পামেই চাউলৰ লগত আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ আমি সুবিধা পাম আপোনালোকে ৰাইজে অৰুণোদয় আঁচনিৰ বিষয়ে সকলোৱে জানে আমি অসমত যোৱা বছৰ 21 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলো অহা 2 অক্টোবৰত আমি অৰুণোদয় আঁচনি আৰু 7 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম আৰু তাৰ পিছত অহা বছৰ আমি আৰু 8 লাখ মহিলাক আমি অৰুণোদয় দিম যাতে অসমত 35 লাখ মহিলাই অৰুণোদয় আঁচনি পাব পাৰে আপোনালোকে হাত ডাঙক কোনে কোনে অৰুণোদয় পোৱা নাই অহাবাৰ মই আহিলে আকৌ হাত ডঙাম তেতিয়া হাতবোৰ কমি যাব 2 অক্টোবৰৰ পিছত অৰুণোদয় নোপোৱা বহু মহিলাই অৰুণোদয় পাব আৰু তাৰ পিছত অহা বছৰ আমি আৰু মহিলাক অৰুণোদয় দিম যাতে আমাৰ দুখীয়া সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে আগতে আমাৰ অৰুণোদয় আঁচনি 830 টকা আছিল চাওতে চাওতে 1200 টকা হল খুব কম সময়ৰ ভিতৰতে আমি অৰুণোদয় আঁচনি 1400 টকালৈকে আমি বৃদ্ধি কৰিম তাৰ মানে মাহত আপোনালোকে বেংকৰ একাউণ্টত 1400 টকাকৈ পোৱা আৰম্ভ কৰিব অৰুণোদয় আগতকৈ বেছি মহিলাই পাব আৰু অৰুণোদয়ৰ মূল্য বা অৰুণোদয়ৰ জৰিয়তে বেংকৰ একাউণ্টত সোমোৱা টকাৰ সংখ্যাও বাঢ়ি বাঢ়ি গৈ থাকিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ ইয়াতে কিমান মহিলা আছে যোন আত্মসহায়ক গ্ৰুপত আছে কিমান আছে হাত ডাঙকচোন বাপৰে সবে আছে সবৰে বেংক একাউণ্ট আছে নে নাই 2 এদিনৰ ভিতৰতে আপোনালোকৰ লগত জীৱিকা সখী বাইদেউসকলে যোগাযোগ কৰিব আপোনালোকে কি ব্যৱসায় কৰিব সেইটো আপোনালোকে আমাক লিখি দিব লাগিব যিসকল মহিলা আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকে হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব নে দোকান দিব নে হিপিনি হ'ব এই কথাবিলাক আপোনালোকে লিখি দিব লাগিব আৰু তাৰ পিছত গ্ৰুপটোত নহয় গ্ৰুপৰ একাউণ্টত গ্ৰুপ যেনেকৈ চলি আছে চলি থাকিব সদস্যসকলৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম তাৰ মানে যিমান মহিলা এতিয়া হাত উঠাইছে সকলোৰে বেংক একাউণ্টত 10,000 টকাকৈ পাব 9,990 টকা আপোনালোকে নিজৰ কামত খৰচ কৰিব আৰু মই গাঁৱত গলে 10 টকা মোক পিঠা খুৱাৰ কামত খৰচ কৰিব হ'ব হাত আৰু এবাৰ ডাঙকচোন কিমানে 10,000 পাব মই চাওঁ নাডাঙাবিলাকে নাপাব কিন্তু হাত ঠিক আছে এতিয়া প্ৰথম বছৰ আপোনালোকে পাব 10,000 টকা তাৰ পিছত যিসকলে আপোনালোকে ভাল কাম কৰিব এই 10,000 টকা দি তেওঁলোকক আমি পিছত 25,000 টকাৰ দিয়াৰ ব্যৱস্থা কৰিম যাৰ 12,500 বেংকৰ লোন হ'ব 12,500 আপোনালোকক চৰকাৰে একো লোনটো নহয় কোনো সুদ নোহোৱাকৈ দিব তাৰ মানে প্ৰথম বছৰ আপোনালোকে 10,000 পাব সেইটো বেংকৰ লগত নহয় ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত পাব ভাল কাম যিসকলে কৰিব পিছৰ বছৰ 25,000 পিছৰ বছৰ বা যেতিয়া আমি সেকেন্ড ফেজ আৰম্ভ কৰো 25,000 টকা পাব তাৰে 12,500 বেংকৰ লোন হ'ব আৰু 12,500
চৰকাৰে আপোনালোকক যোগান ধৰিব এতিয়া আমাৰ ডেকা লৰাবিলাক আছে হয়নে আছনে নাই এনেকে শুই আছ মই গলিয়ে নেকি নে হা শুই আছনে ঠিকে আছ ঠিক আছে এতিয়া মহিলাৰ পিছত এইবাৰ আমি আৰু এটা 1 লাখ চৰকাৰী চাকৰি অহা মাহত আৰু 22,000 চাকৰি এডভাৰটাইজ ওলাব সেইটো চলি থাকিব তাৰ লগত ডেকা লৰা ছোৱালী বিলাকে যাতে চৰকাৰী সাহায্যত ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে সেইবাবে আমাৰ চৰকাৰে খুব কম সময়ৰ ভিতৰতে 2 লাখ ডেকা লৰা ছোৱালীক 2 লাখকৈ টকা দিব বেংকৰ পৰা নহয় ডাইৰেক্টলি চৰকাৰৰ পৰা দিব 1 লাখ প্ৰথম কিস্তি 1 লাখ দ্বিতীয় কিস্তি যিসকলে ভাল কাম কৰিব দ্বিতীয় কিস্তি পাব যোনে মোবাইল কিনি বহি থাকিব আৰু হিটো দ্বিতীয় কিস্তি নাপাব কিন্তু 1 লাখটো পাই যাব গতিকে এইবাৰ ৰেশন কাৰ্ডত 5 লাখ টকা বিনামূলীয়া সাহায্য চিকিৎসা ৰেশন কাৰ্ড নোহোৱা মানুহক ৰেশন কাৰ্ড অৰুণোদয় নোহোৱা মহিলাক অৰুণোদয় আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ 40 লাখ আত্মসহায়ক গোটৰ মেম্বাৰ আছে আৰু ডেকা লৰা ছোৱালী ব্যৱসায় বাণিজ্য উদ্যোগ কৰিবৰ বাবে উদগনি এই গোটেই কামবিলাক আমি এই বছৰৰ ভিতৰতে অৰ্থাৎ 2023 চনৰ ভিতৰতে আমি আগুৱাই লৈ যাবৰ বাবে সিদ্ধান্ত লৈছো যাতে আমাৰ ৰাইজ অসমখনৰ উন্নয়ন প্ৰক্ৰিয়াত অংশীদাৰ হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই বছৰত আমি আৰু সিদ্ধান্ত লৈছো যে লাহে লাহে অসমৰ হাইস্কুল বিলাক আমি 5 কোটিকৈ টকা দি হাইস্কুল বিলাক আমি ধুনিয়াকৈ বনাম যাতে আমাৰ লৰা ছোৱালীয়ে ইংৰাজী মাধ্যমৰ স্কুলত যাব নালাগে আমাৰ চৰকাৰী মাধ্যমৰ স্কুলতে খুব ধুনিয়া স্কুলৰ বিল্ডিং আমি দেখা পাব পাৰো শ্ৰদ্ধাৰ ৰাইজ আমি কলেজ বনাইছো অসমত ইউনিভাৰ্সিটি বনাইছো আৰু আপোনালোকে দেখিছে যে অজন্তা বাইদেউ মন্ত্ৰী হোৱাৰ পিছৰ পৰা আমি লাহে লাহে অংগনবাদী কেন্দ্ৰবিলাকো আগত যি এক প্ৰকাৰ ক'ব গ'লে চৰাইৰ গড়াল টাইপ আছিলে তেনেকুৱা অংগনবাদী কেন্দ্ৰবিলাকৰ স্থানত আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি বনাবৰ বাবে আমি প্ৰচেষ্টা কৰিছো আৰু বহুত জায়গাত প্ৰায় 5,000 কেন্দ্ৰ আমি ইতিমধ্যে বনাব পাৰিছো অৰ্থাৎ অসমমালা ৰাস্তাই হওক কাজিৰঙাৰ এলিভেটেড কৰিডৰে হওক দৰিদ্ৰ লোকৰ বাবে মধ্যবিত্ত লোকৰ বাবে আঁচনিয়ে হওক বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতিয়ে হওক আমি এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে আজি আমি আগুৱাই গৈছো মই গৌৰৱ অনুভৱ কৰো যে আজি বোকাখাত মহকুমাটো আৰু বোকাখাত সমষ্টিটো অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত বহুবিলাক ৰাস্তা ঘাট নিৰ্মাণ হৈছে অসম দৰ্শনৰ আঁচনিৰ জৰিয়তে নামঘৰ আদি নিৰ্মাণ হৈছে আৰু আমাৰ অসমখনক আমি আগুৱাই লৈ যাবৰ বাবে সক্ষম হৈছো মই আশা কৰো যে আপোনালোকৰ আশীৰ্বাদত আমি এনেকৈ আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈ থাকিব পাৰিম আৰু আমি অসম মাতৃৰ মুখ উজ্বলাব পাৰিম পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ বোকাখাতবাসী ৰাইজক আকৌ এবাৰ মোৰ মৰম চেনেহ যাচি সকলোকে মোৰ শলাগ আৰু ধন্যবাদ যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি সকলোৱে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম